নমস্কাৰ সকলোকে মই দীক্ষিতা মোৰ পুনৰ এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ ভিডিঅ'টো হৈছে পাতত দিয়া মাছৰ ওপৰত আৰু এনেকৈ চাগে আপোনালোকে খাইছে আৰু আজি মই বনালোঁ বহুত টেষ্টি লাগিল সেই বুলি বোলো আপোনালোকৰ লগতো মোৰ ৰেচিপিটো শ্বেয়াৰ কৰোঁ। আহকচোন মই দেখাই আছোঁ। প্ৰথমে ল'লোঁ গুড়া মাছ মূৰা মাছৰ ধুনীয়াকৈ পেটুখিনি গুচাই চাফা কৰি নিমখ অলপ দি পেলাই ধুই লৈছোঁ। নিমখ দি ধুই ল'লে ভাল হয়, তাত যিখিনি বীজাণু থাকে সেইখিনি আঁতৰি যায়। তাৰপাছত লৈছোঁ এখন কলপাতখন গেছতে দুয়োফালে সেকি লৈছোঁ যাতে আমাৰ বান্ধোতে কলপাতখন ফাটি নাযায়। আচলতে ল'ব লাগে হালধি পাতহে, যিহেতু আমাৰ ঘৰত হালধি পাত নাই সেইবাবে কলপাতকে ইউজ কৰিছোঁ। তাৰপাছত ল'লোঁ জোখমতে নিমখ হালধি। প্ৰথমে মই এয়া দিছোঁ নিমখ দিয়াৰ পিছতে সিমানখিনি জোখতে মই দিম হালধি আৰু এয়া মই দি দিলোঁ হালধি আৰু হালধি দিয়াৰ পিছত ধুনীয়াকৈ মাছখিনি সানি ল'ম আৰু সানি হোৱাৰ পিছতে কলপাতত উলিয়াই পেলাই কেইফুটামান দি দিলোঁ নহৰু, কেঁচা জলকীয়া আৰু শেষত দিলোঁ মছন্দৰী পাত আৰু গোটেইখিনি দিয়াৰ পিছত ধুনীয়াকৈ বান্ধি ল'ম। বান্ধোতে চাব যে আপোনালোকৰ গাঁঠিটো টান হয় যাতে অঙঠাত দিওঁতে খুলি নাযায়। আৰু এয়া মাছখিনি দি দিলোঁ অঙঠাত আৰু যেতিয়ালৈকে মাছখিনি হৈ আছে তেতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু যেতিয়ালৈকে মাছখিনি হয় ময়ো তেতিয়ালৈকে মিহি কৰি পিঁয়াজ আৰু মান ধনিয়া কাটি লওঁ আৰু মাছখিনিও হৈ গ'ল। আৰু এইখিনি যে মাছ আপোনালোকে ঠাণ্ডা ভাতৰ লগতো খাব পাৰে বা গৰম ভাতৰ লগতো খাব পাৰে, যিহৰ লগতে খাই ভালেই লাগিব। মই কিন্তু খালোঁ আৰু মোৰ বহুতেই ভাল লাগিছে। আৰু তাৰপিছত দিম আমি অলপমান তেল দিয়াৰ পিছত ধুনীয়াকৈ সানি ল'ম আৰু যদিহে আপোনালোকে জলকীয়া খাই ভাল পায় তেন্তে ইয়াত জলকীয়াও এড কৰিব পাৰে। মই ইয়াত এড কৰিছোঁ ভোট জলকীয়া আচাৰ, যিহেতু মই জলকীয়া খাই ভাল পাওঁ। আৰু আপোনালোকে যে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তে ঘৰত ট্ৰাই কৰিব আৰু খায়ো চাব আৰু ভাল লাগিলে মোক কমেণ্টত জনাব। আৰু এয়া চাওক মোৰ পিটিকা ৰেডি হৈ গ'ল আৰু এনেকৈয়ে মই নতুন ভিডিঅ' আনি থাকিবলৈ আপোনালোকৰ লগত চেষ্টা কৰিম। আৰু শেষত চেপি দিলোঁ অলপমান নেমু যাতে টেষ্টটো আৰু ভাল আহক। আৰু আজিৰ কাৰণে ইমানেই আছিলে, ধন্যবাদ। আৰু মোৰ এনেকৈ নতুন ভিডিঅ' যদি আপোনালোকক লাগে তে মোক চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।